হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে। মই আজি সোমবাৰ, আজি শাওণ মাহৰ তৃতীয়টো সোমবাৰ। এই সোমবাৰটোত আমি গোটেইকেইজনে পালিছোঁ, মাত্ৰ জানে পালা নাই। জান আৰু এওঁ পালা নাই। আমি তিনিজনী, জিকমি, মাজনী আৰু মই ৰাখিছোঁ বাৰু, কি হয় ক'ব নোৱাৰোঁ। এতিয়ালৈকে মানে আমি সোমবাৰৰ শিৱ মন্দিৰলৈ যাব পৰাই নাই। এতিয়া 12:30 হৈ গ'ল। আমি ভাবিছোঁ আজি মানে স্কুল কলেজ আছেনে, আজি ডাঙৰ ছোৱালীজনীৰ আজিৰ পৰা BEdৰ ফাইনেল পৰীক্ষা ষ্টাৰ্ট হৈছে। গতিকে তাই আৰু শিৱ মন্দিৰত যাব না পৰীক্ষাত যাব, গতিকে তাইক তাতে পৰীক্ষাত যাব দিছোঁ। তাৰ পৰা মানে অহাৰ পিছত কৈছোঁ আমি গোটেইকেইজন একেলগে আমি পাঁচোজনে শিৱ মন্দিৰত যাম বুলি আশা কৰি আছোঁ। বতৰটোহে এতিয়া অলপমান গোমাল কৰি আছে, তথাপিও বাৰু কথা নাই। জিকমিৰো আজিয়ে তাই স্কুলত গৈছে, আজিৰ পৰা মানে ষ্টাৰ্ট কৰিছে 3rd ছেমিষ্টাৰ তাই এবাৰ BSc। গতিকে চাই থাকিব মোৰ ভ্লগটো এতিয়াৰ পৰা আৰম্ভ কৰিছোঁ। আৰু মানে মই বাহিৰত কাপোৰ অলপ ধুইছিলোঁ, কাপোৰখিনি মেলি দিবৰ কাৰণে বাহিৰত যাব ওলাইছোঁ। এতিয়াই মানে মোৰ ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। চাই থাকিবচোন মোৰ ভ্লগটো। বঢ়িয়া বতৰ চলি আছে। ভাবিছোঁ আপোনালোকৰ লগতো অলপমান মই বতৰটো শ্বেয়াৰ কৰোঁ। আৰু এনেকুৱা বতৰ হ'ব মোৰ ভ্লগটো চাবচোন। মই বতৰটো আপোনালোকক দেখুৱাই আছোঁ। এয়া চাওক, এয়া ভৰ দুপৰীয়া সময়, এতিয়া 12:30মান বাজিছে। গতিকে এই ভৰ দুপৰীয়া সময়ত কিমান ধুনীয়া ৰাতিপুৱা 4টামান বজাৰ মুহূৰ্ত যেন লগা নাইনে বাৰু? দৰজাখন টিপকৈ মাৰি দিছে, বতাহ দিছে যে। হাই এভৰিৱান, কি খবৰ? এতিয়া 9টা বাজু হ'ল। আজি ক'তো যোৱাই নহ'ল। ভাবিছিলোঁ ভাটিবেলা সময়ত মন্দিৰত যাম, কিন্তু শিৱ পূজাত মানে আৰু ভাটিবেলা সময়ত যাবলৈ ইচ্ছাও নগ'ল। যিহেতু ডাঙৰ দুজনীয়ে মানে ব্ৰত ৰাখি আছে, সেইকাৰণে মানে ভাটিবেলা সময়ত যাব ইচ্ছা নগ'ল। অলপ মানে যি হ'লেও দুৰ্বল লাগেতো। আগবেলাৰ ভাগত হ'লে অলপ যাবলৈ কিবা বল শক্তি পায়, পিছবেলা মানে যাব অলপ শক্তিটো কম হৈ থাকে। সেইকাৰণে মানে আৰু ময়ো বেছি জোৰ নিদিলোঁ। আৰু এওঁ যে কেৱল দৌৰি ফুৰিয়ে আছে দিনটো, আজি দিনটো দৌৰি ফুৰি থাকিব লগা হৈছে। মানে মাজনীক স্কুলত লৈ গ'ল, তাৰ পৰা আহিল, জানক আনিলে, আকৌ জানক টিউচনত থ'ব গ'ল। তাৰ উপৰিঞ্চি মই আকৌ দ্বিতীয় এটা প্ৰগ্ৰেম ৰখা নাই। সেইকাৰণে মানে আজি তেনেকুৱাকৈ আমাৰ ঘৰতে সৰুকৈ এটা শিৱলিংগ আছে, সেই তাতে সেৱা কৰিলোঁ। আৰু এতিয়া মানে 9টা বাজিল। ভাত পানী আমি খিচিৰি ভাত বনালোঁ, আমি তিনিজনীয়ে খিচিৰি ভাত বনালোঁ। জানক গাখীৰে ভাতে খোৱালোঁ, কলে গাখীৰে ভাতে। আৰু এওঁৰ কাৰণে ভাত অলপ বনাইছোঁ, আলু ভাজি, ভেন্দি ভাজি আৰু মচুৰৰ দালি। এওঁ যিহেতু ব্ৰত ৰখা নাই, সেইকাৰণে ভাবিছোঁ আপোনালোকক আজি সোমবাৰৰ দিনটো কিবা। আৰু এয়া আজি সোমবাৰৰ থালিখন এনেকুৱাকৈ নিৰামিষ, পিঁয়াজ নহৰু ইউজ নকৰাকৈ এইখিনি বনালোঁ। আলু ভাজিটো চকলিয়াই ভাজি দিছোঁ, ভেন্দি আৰু এইটো মচুৰ দালিত ধুন্দুলি দিলোঁ। ধুন্দুলি আৰু পইলাম টেঙাৰ পাত দুটা আছিল, তাৰে এটা পাত কুটি দিছোঁ। এইটো বৰ ধুনীয়া টেঙা হৈছে। মচুৰ দালিটো অলপ টেঙা হ'লে খাই বেছি ভালেই লাগে। আৰু তেনেকুৱাকৈ